Hello everyone, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোককো স্বাগতম জনাইছো আৰু যিসকলে মোৰ ফেসবুক পেজত চাই আছে তেওঁলোককো স্বাগতম জনাইছো আৰু এইখিনি হৈছে মোৰ ডেলিভাৰী নগাঁওলৈ দিয়া কাপোৰৰ ডেলিভাৰী গুটেখিনি কটনতে আছিল আৰু কটনতে স্ক্ৰিন প্ৰিন্টিংত বিচাৰিছিলে মাত্ৰ এজোৰ আছিল মিক্স পাটত ইয়াৰে ৰানী বেবি পিংক এজোৰ বেবি পিংক জোৰ আছিল মিক্স পাটত আৰু এইখিনি মই অলৰেডি পঠালো বাৰু আৰু ডিজাইনখিনি প্ৰায় একেই দেখি থাকিবও পাৰে আপোনালোকে ইয়াতে এটা দুটা নতুন ডিজাইনো ইনক্লুড হৈছে আৰু মানে ডিজাইনখিনি একেই দি থকাৰ কাৰণ এটোৱে যে মানুহে যেনেকুৱা বিচাৰে আসলতে মই তেনেকুৱাই বনাই দিওঁ ষ্টক তেনেকৈ নাৰাখো ষ্টক ৰাখিলে যেহেতু সেইখিনি সেল নহবও পাৰে অৰ্ডাৰ দিয়াৰ পাছত মই বনাই দিওঁ আৰু এয়া বনাই ৰেডি কৰি আপোনালোকক এটা ভিডিও আগবঢ়াইছো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকক যদি এনেকুৱা লাগে অতি কম মূল্যত মোৰ লগত কন্টাক্ট কৰিলে আপোনালোকে পাই যাব কন্টাক্ট নম্বৰ দিয়া হৈছে ডেসক্ৰিপচনত এজোৰ ইয়েলো কালাৰত বনাইছিলো গ্ৰীন ফুল দিছিলো আৰু যেহেতু এটা সিজনটো গৰম নহয় এটা ঠাণ্ডা সিজন গতিকে গৰমত বেছি কটনটো চলে সেই কাৰণে এতিয়া অলপমান অফ সিজন হৈ আছে কটন কাপোৰৰ হলেও মাজে মাজে অলপ পঠাই আছো বিভিন্ন জিলালৈ আৰু এইখিনি আসলে 13 জোৰ আছিল ইয়াতে 13 জোৰৰ এজোৰ আছিল 14 জোৰ এজোৰ আছিল মিক্স পাটৰ এইটো পিংক কালাৰ জোৰ আৰু এইজোৰ কাপোৰ মই দুটা কালাৰত কৰিছো আৰু এনেকৈ কামবিলাক কৰিছো নিজে ভাল পোৱা কামবিলাক আৰু আপোনালোকে চাইছে সহায় জনাইছে তাৰ বাবে ধন্যবাদ আৰু এনেকৈ চাই থাকিব ভিডিওবিলাক আৰু লেস লগোৱা ভিডিও আহি আছে কাপোৰৰ লেস লগোৱা আৰু ভিডিও আপোনালোকে পাব বিভিন্ন ডিজাইনৰ আৰু ভিডিওটো কৰ পৰা চাই আছে কমেন্ট কৰি জনাব আৰু আপোনালোকক যদি লাগে এনেকুৱা ডিজাইনৰ কাপোৰ বা বিভিন্ন ডিজাইন আছে স্ক্ৰিন প্ৰিন্টিংৰে হওক বা ফেব্ৰিকো পাই যাব মোৰ লগত ফেব্ৰিক কৰিব লগা হলেও ফেব্ৰিক ডিজাইনো পাই যাব বিভিন্ন ধৰণৰ ডিজাইন আছে আৰু এইজোৰ দেখিছেনে এইজোৰ দুটা কালাৰত দুটা ডিজাইনত কৰিছো মানে সৰুকে মাজত বুটা দি দিছো আৰু যিসকলে এই ভিডিওটো ইউটিউবত চাই আছে তেওঁলোকে মোৰ ফেসবুক পেজটো যদি ফলো কৰা নাই ফলো কৰি দিব জয়শ্ৰী এইচ কলিতা বুলি আছে আৰু তাতে আপোনালোকে বিভিন্ন ধৰণৰ ভিডিও চাবলৈ পাব তো আজিৰ ভিডিওটো ইমানেই আছিল